নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল নতুন জীৱন দিয়া। আজি মই যাবলৈ ওলাইছোঁ দৌলগোবিন্দ। যিসকলে দৌলগোবিন্দ মন্দিৰ দেখা নাই, মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ধামাকা ভিডিঅ' হ'ব। বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আহি চক পালোঁ, এতিয়া মই গাড়ী ৰখি আছোঁ। আৰু আমি আহি শৰাইঘাট ব্ৰিজ পাই গ'লোঁ। আহি পালোঁ আদাবাৰী আৰু মোৰ লগত আছে শনেশ্বৰ। কিয় যাব দৌলগোবিন্দ? লগ পালোঁ শনেশ্বৰক আদাবাৰীত। তামান গৰম বিদ্যা। এতিয়া আমি ফেঞ্চি বজাৰলৈকে যাম, তাৰ পৰা আৰু জাহাজত যাব লাগিব। আমি এতিয়া পানী জাহাজত যাই আছোঁ ফেঞ্চিৰ পৰা। আৰু মোৰ আগেদি এইখনে পানী জাহাজ। আৰু মই এতিয়া জাহাজলৈ যাম আৰু এইখন মোৰ কাষৰ ছাইডৰ জাহাজখনে যাব। এইখনত যাম মই এতিয়া। বলকচোন আমি পানী জাহাজৰ ভিতৰলৈ যাওঁ। ভিতৰৰ সকলো পৰ্যায়টো আপোনালোকক দেখুৱাম। আৰু এনেদৰে সকলো মানুহবিলাক ইয়াত বহি আছে। সেয়া চাওক আপোনালোকে পূৰা চাই থাকক, মই দেখুৱাম আপোনালোকক। এইখন হোটেল আৰু এইবিলাক মানুহ। বহুত ডাঙৰ এৰিয়াটো, এইবিলাক বাইকগিলাও আছে। এতিয়া লিষ্টত টাইমটো চাব লাগিব কেতিয়াত জাহাজ যায়। এয়া 12টাত আছে, 11:25 আহিব তাৰ পৰা। আৰু আমি এই জাহাজখনত যাম। কিন্তু গ'লে আপোনালোকে আহিব, ফেঞ্চিত নামিব আৰু ডাইৰেক্ট এটা আহিব পানী জাহাজত। আৰু আমি এতিয়া যাম কোনটো 2টা বজাত 12টা বজাত আহিব। 12টা বজাত ইয়াৰ পৰা যাব, 11:25 শিৱসাগৰ উত্তৰ গুৱাহাটী হৈ আহিব আৰু শিৱসাগৰ পৰা 12টা বজাত যাব। আপোনালোকে আহিব আৰু দৌলগোবিন্দ যাব না, এবাৰ যাব পানী জাহাজত উঠা জোচ। আৰু আহি গ'ল জাহাজ। এইখন জাহাজতে আমি যাম উত্তৰ গুৱাহাটী, মানে দৌলগোবিন্দত যাম। আৰু চাওক না জাহাজত কিমান মানুহ। আপোনালোকে নিশ্চয় দেখিছে জাহাজত মানুহ, মানে চাবলৈ বহুত ভাল লাগে, নিজকে বহুত এটা ভাল লাগে। মানে জাহাজত ইমান মানুহ, বহুত মানুহ ধৰে কিন্তু জাহাজখনত। আৰু ভাড়া বেছি দাম নহয় দিয়ক, 3 টকা, আপ ডাউন 6 টকা। এজনৰ 3 টকা কৰি, আপ ডাউনটো 6 টকা হয়। পানী জাহাজত ইতিমধ্যে উঠিলোঁ। বিদ্যা আৰু মই শনেশ্বৰ হ'ব, মোৰ শনেশ্বৰ যাইছোঁ দৌলগোবিন্দ। এতিয়া কৈছোঁ আহি কিনে কি মজা লাগছি বিদ্যা। লাগছে না? আৰু অলপ খানি এটা আমার শনেশ্বৰ ভাই ফার্স্ট টাইম আহিছে। মোৰ হ'ল আৰু ভাই ফার্স্ট টাইম আহিছে না। আমি এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত, পুৰা চাৰিওফালে পানী, তাৰে মাজত আছোঁ আমি। দেখা পাইছে আপোনালোকে, পুৰা মই মাজত আছোঁ এতিয়া পানী জাহাজতে। বাইক চাইক চাওক না। পাই গ'লোঁ উত্তৰ গুৱাহাটী। ছাৰ পাই গ'লোঁ। আৰু নামিম আৰু ইয়াৰ পৰা এতিয়া আমি দৌলগোবিন্দ যাম। ফাইনেলি আহি পালোঁ দৌলগোবিন্দ। এয়া দৌলগোবিন্দ। মই বাৰু ভিতৰলৈ লৈ যাম, মই জাষ্ট কৈছোঁহে, এইমাত্ৰ আহি পালোঁ দৌলগোবিন্দ। পাই গ'লোঁ দৌলগোবিন্দ মন্দিৰ, যাই আছোঁ আমি এতিয়া। এয়া কি ভাল লাগিল বিদ্যা। এয়া আৰু এইখন গেট, দৌলগোবিন্দ মন্দিৰৰ গেট। এইখন দৌলগোবিন্দ মন্দিৰ লেখা আছে ধুনীয়া কৰি।
আৰু এইটোৱে জলগোবিন্দ মন্দিৰ মানুহ নিশ্চয় দেখিছে আমি এতিয়া ভিতৰলৈ যাম চৰা আৰু এতিয়া বঢ়িয়া কৰি হাত ভৰি ধুই বঢ়িয়া কৰি মন্দিৰত সেৱা ল'বলৈ যাম এইভাগে মই হাত ভৰি দিওঁ কি ধুনীয়া একদম চাওক না আপোনালোকে ল'লোঁ আৰু ধূপ ল'লোঁ এতিয়া মন্দিৰত সেৱা লোৱাহে কথা আৰু আজি কিন্তু বিৰাট ভাল লাগছে ভগৱানৰ বস্তুটো মন্দিৰ জলগোবিন্দ পূৰা দেখাই দিছোঁ আপোনালোকক মই দেখুৱাই দিছোঁ মানুহ চাওক না আপোনালোকে ৰ'ব মই ভিতৰলৈ লৈ আছোঁ মানে ভিতৰলৈ গৈ আছোঁ আপোনালোকে নিশ্চয় মানুহ দেখিছে এইবিলাক মানুহ দেখিছে আপোনালোকে নিশ্চয় চাওক না ভিতৰৰ পৰ্যায়টো আপোনালোকে মন্দিৰটো মানে কি ধুনীয়া আৰু একদম আপোনালোকে চাওকচোন যিহেতু আজি কৃষ্ণৰ জন্মাষ্টমী আচলতে মই কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আহিছোঁ ইয়াত আপোনালোকে সেইটো কথা মই কোৱা হোৱাই নাছিল চাওক কি ধুনীয়া লাগিছে বাহিৰৰ পৰিৱেশটো চাওক না ইয়াৰ পৰা আমাৰ ধনেশ্বৰ ভাই পুৰা দেখুৱাই আছোঁ আপোনালোকক এই চাওক ভিতৰৰ পৰিৱেশ আৰু মই ভগৱানক প্ৰণাম জনাই ধূপ জ্বলালোঁ কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম মন্দিৰত সেৱালৈ আহিলোঁ আৰু প্ৰসাদ দিছে পায়স দিছে আৰু খাম এতিয়া বহি পেলাই আমাৰ ধনেশ্বৰে ভাই পূৰা মাৰি আছে দিগদাৰ আৰু পায়সখিনি বহুত গৰম অলপ জিৰা ৰ'ব ভাগৰ লাগে বহুত দূৰৰ পৰা আহিলোঁ আজিলৈ আপোনালোকক এৰিলোঁ আকৌ ভিডিঅ' আহিব আৰু মোৰ ভিডিঅ' চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব আজিলৈ এৰিলোঁ ধন্যবাদ জয় অসম।